স্বাগতম জানাইছো আসামিজ আননোন ফেক্টৰ অন্য এটা ভিডিঅ' লৈ। আজি আমি আলোচনা কৰিম আমাৰ অসমৰ যুৱ সমাজৰ হাৰ্টব্ৰিট জুবিন গাৰ্গৰ বিষয়ে। বন্ধুসকল, জুবিন গাৰ্গ বুলি ক'লে আমাৰ মনলৈ ভাহি আহে জুবিন দাৰ মৰম লগা মুখখনিৰ কথা। জুবিন গাৰ্গৰ প্ৰকৃত নাম হৈছে জুবিন বৰঠাকুৰ। জুবিন গাৰ্গ জন্ম লাভ কৰিছিল যোৰহাটত 1972 চনৰ 18 নৱেম্বৰ তাৰিখে। জুবিন গাৰ্গ এজন ভাল গায়ক হোৱাৰ উপৰিও এজন অভিনেতা, গান লিখক, পৰিচালক, সুৰকাৰ আৰু চিনেমা নিৰ্মাতা। জুবিন গাৰ্গ অসমীয়া, বাংলা, হিন্দী, বলিউডত গান গায়। পিতা মোহিনী মহান বৰঠাকুৰ, মাতৃ ইলি বৰঠাকুৰ আৰু ভণ্টি জোনাকী বৰঠাকুৰ। দুৰ্ভাগ্যবশতঃ তেওঁৰ ভণ্টি 2002 চনতে গাড়ী দুৰ্ঘটনাত মৃত্যুক সাৱটি ল'ব লগা হয়। 2002 চনত 4 ফেব্ৰুৱাৰীত গৰিমা শইকীয়াৰ লগত বিবাহ পাশত আবদ্ধ হয়। জুবিন গাৰ্গ যোৰহাটৰ জেবি কলেজৰ পৰা HS পাছ কৰি গুৱাহাটী বেবৰুৱা কলেজত নাম লগাইছিল যদিও ডিগ্ৰী কমপ্লিট নোহোৱাকৈয়ে পঢ়া এৰি দিছিল। জুবিন গাৰ্গৰ জীৱনৰ প্ৰথম এলবাম হৈছে অনামিকা, যি প্ৰকাশ পাইছিল 1992 চনত। জুবিন গাৰ্গৰ বলিউড চিনেমা গেংষ্টাৰত প্ৰথমতে গান গাইছিল ইয়া আলী, প্ৰকাশ পাইছিল 2006 চনত। জুবিন দাৰ বৰ্তমান ঘৰ গুৱাহাটী খাৰগলিত। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।